ভাগৱতৰ মূল দৰ্শন হ'ল কৃষ্ণ নাম, কৃষ্ণদেৱৰ গুঞ্জক আশ্ৰয় কৰা। শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰলৈ হৰিগুণ ভাগৱত সাৰ। যিহেতু হৰিগুণেই হ'ল ভাগৱতৰ সাৰ, সেইকাৰণে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। কিয়? কাৰণ জৈতে তৈতে নথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। মহন্ত দোকানীৰ ওচৰতহে ৰাম নাম কৃষ্ণ নাম মহাৰত্নবিলাক নিহিত হৈ থাকে। সেইকাৰণে সাধু সংগ মহন্তৰ সংগ যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ভাগৱতৰ মূল দৰ্শন হ'ল হৰিগুণ মহন্তৰ সংগতে তুমি লাভ কৰিব পাৰিবা। একান্ত ভকতৰ সংগতে তুমি লাভ কৰিব পাৰিবা। দেৱঋষি নাৰদে ভগৱন্ত পুৰুষক সুধিছিল যে হে প্ৰভু, তোমাৰ কাষলৈ মই আহি থাকোঁতে মত্ৰৰ কেইজনমান ভকতক মই লগ পালোঁ, আৰু মত্ৰৰ সেই ভকত কেইজনে মোক সুধিব কৈছিল, হে প্ৰভু তুমিনো ক'ত থাকা? তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক উত্তৰ দিছে মত্ৰৰ ভকত কেইজনৰ প্ৰশ্নভাগীৰ উত্তৰ দিবৰ বাবে। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ, মদ ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। ভগৱন্তই নিজৰ ভাষাত ক'লে, দেৱঋষি নাৰদ যিহেতু বৈকুণ্ঠৰ পাৰিষদ, সেইকাৰণে পাৰিষদ স্বৰূপ দেৱঋষি নাৰদেও ভগৱন্তৰ কথাখিনিৰ অৰ্থটো বুজি পায়। এতিয়া আপুনি মই কলিৰ মনুষ্যই কি বুজিবি? নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ, মদ ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। এতিয়া তাকে বুজাবৰ বাবে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শনী অধ্যায়টি সুন্দৰভাৱে প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আচন্ত পহি, বৈকুণ্ঠ তুমই নাথাকো ৰৈ, যোগী ৰহিয়াৰে সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। ভগৱন্তই তাত থাকো বুলি কৈছে। ক'ত? ভকতৰ কীৰ্তনৰ মাধ্যমেৰে ভগৱন্তক সেই স্থানত প্ৰকাশমান কৰে। দেখিয়ে ভকতজনৰ নামাকৰণ কৰিলে কোনে? মাধৱ গুৰুজনে। ক'ত? নামঘোষা শাস্ত্ৰত। ও একান্ত ভকত সবে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠ পৰি হৰি যোগী হৃদয়ে, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। এতিয়া আমি প্ৰত্যেকজনে সেইজন ভকতৰ শাৰীলে নিজকে লৈ যাবলৈ চেষ্টা কৰিব লাগে। কেনেকুৱা ভকত? একান্ত ভকত। শব্দৰ অৰ্থ হ'ল এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যি জীৱাত্মা হৰিধাৰী মনুষ্যৰ স্বামী হ'ল কেৱল এক পৰমাত্মা ঈশ্বৰতত্ত্ব, যাৰ চৰণত শৰণ, ভজন, ভক্তি আৰু সদাচাৰ সমস্ত অৰ্পণ কৰি দিয়া হয়। সেইজনেই হ'ল একান্ত ভকত। গতিকে আমিও প্ৰত্যেকেই তেনেকৈ এজন একান্ত ভকতৰ শাৰীলে গুৰুজনাৰ আজ্ঞাত গুৰুগত কৰি যদি নিজক লৈ যাব পাৰোঁ, ধ্ৰুৱ সত্যত ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হয় আমিও সমস্তজনাই এই সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিম। গতিকে সেই ৰাজন পৰীক্ষিত, তুমি পাশম্বাৰ সমীপত থাকি চিৰ চিত্তে, ধৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। অমৃতময় কৃষ্ণ নাম কৰ্ণ ভৰি ভৰি পান কৰা আৰু হৃদয়ৰ মাজলৈ যদি লৈ যাব পাৰা, তেতিয়াহ'লে সিদ্ধান্ত দিছে
কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেহেন কৰত কালে জলৰ যতে মন স্বভাৱতে নিৰ্মল কৰে। এতিয়া আমাৰ হৃদয়খনত ভগৱন্ত বস্তু আছে বুলি কৈছে, কিন্তু ভগৱন্ত বস্তু সেইখন হৃদয়ত থাকি অতিব ভাল পায় যিখন হৃদয় সম্পূৰ্ণ নিকাশিত। এতিয়া নিকাশ কিহে কৰিব? কেৱল কৃষ্ণ নাম কৰ্ণপথেৰে সোমাই এখন কাণেৰে সোমাই ইখন কাণেৰে যদি উলিয়াই পঠিয়াই দিওঁ, যদি অকণমান বেকা কৰি হৃদয়ৰ মাজলৈ লৈ যাবলৈ কোনেও চেষ্টা নকৰোঁ, তেতিয়াহ'লে হৃদয়খন কেতিয়াও পৰিষ্কাৰ নহ'ব। কাৰণ অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাবন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল গোবিন্দ মহাপ্ৰভুৰ নাম, কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম। এই নাম তত্ত্ব একান্ত ভকতৰ সংগৰ মাধ্যমেৰে যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে হৃদয়খনৰ পৰা উৰ্চুত কপট অন্যায় অসূয়া অপ্ৰীতি দম্ভ দূষণ অহংকাৰ এই বেয়া স্বভাৱবিলাক স্বাভাৱিকতে নাইকিয়া হৈ হৃদয়খন নিৰ্মল হ'ব। আৰু এখন নিৰ্মল হৃদয়তহে ঈশ্বৰ প্ৰাপ্তি হয়, ঈশ্বৰ উপলব্ধি হয়। কিন্তু গুৰুজনে আমাক এনেধৰণে সিদ্ধান্ত দিছে আৰু সকলোৰে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে কি ৰাজন তুমি শুনা, প্ৰতিনিতে সত